বিহপুৰীয়া জিলা পৰিষদৰ জনগাঁথনি কেনেকুৱা ইয়াত যেটো ৰেচিও আছে এটো 70-30 তাত অখিল গগৈ কাক টিকেট দিছে কিয় টিকেট দিছে আৰু ইমান ডাঙৰ মিটিং পাতিবলৈ পইচা ক'ত পাইছে হেতু মই খুদিছো তে উত্তৰ দিও দ্বিতীয়তে যেতিয়া এছেম্বলিত লাইভ হৈ থাকে কেমেৰা যেতিয়া লাইভ থাকে তেতিয়া অখিল গগৈ আৰু হিমন্ত বিশ্বৰ মাজত এনেকুৱা কাজিয়া হয় আমি দেখিলে এনেকুৱা লাগে যে ইন্ডিয়া আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হ'ব যে কেমেৰা অফ হৈ যায় এটা চুকত গৈ পেলাই মনে মনে হিমন্ত বিশ্বৰ লগত কাণত ফুসফুসকে কথা পাতে গোপন কেমেৰাত যেতিয়া ভিডিঅ'খন ওলাই গ'ল এটা ফটককে ফেসবুকত দি দিলে যে সৌজন্যতা সূচক সাক্ষাৎ ইমানেই যদি হিমন্ত বিশ্ব শৰ্মাৰ লগত আপোনাৰ সৌজন্য সূচক সমগ্ৰ আছে এছেম্বলিত ডিঙি শিৰ ফুলা ইমান ডাঙৰকে কিয় চিঞৰে সৌজন্যতা তাত কিয় নাইকিয়া হয় পীযুষ হাজৰিকা বাৰে বাৰে অখিল গগৈক ধমকি দিয়ে এইটো অসমৰ ৰাইজে জানিব লাগিব পীযুষ হাজৰিকাই কয় যে মই যদি মুখ খোলো অখিল গগৈ অসমত থাকিব নোৱাৰিব অখিল গগৈয়ে কৈছে যে তেওঁ মুখ খুলিলে ভূপেন বৰা অসমত থাকিব নোৱাৰিব মই আপোনালোকৰ আগত কৈছোঁ মোৰ বিৰুদ্ধে যি আছে মই অসম এৰি নাযাওঁ তেওঁ কৈ দিয়ক যে ভূপেন বৰাৰ বিৰুদ্ধে মোৰ এইকেইটা অভিযোগ আছে মই মানি ল'ম কিন্তু মোৰ অখিল গগৈৰ বিৰুদ্ধে অভিযোগ যে আপোনাৰ আদৰ্শগত মিল নাই বিধানসভাত মুখামুখি হ'লে কাজিয়া লাগে গবৰা গবৰি হোৱাৰ নিচিনা পৰিস্থিতি হয় আমি টেনশ্যনত থাকোঁ ইমান চিঞৰ-বাখৰ কৰে আৰু কাজিৰঙা ফালে গ'লে আপুনি ভাত খুৱাই দিয়ে কাজিৰঙা ফালে গ'লে পীযুষে আপোনাৰ তাতে ভাত খায় এই সম্বন্ধটো মই বিহপুৰীয়া জিলা পৰিষদত আৰু আমাৰ লখিমপুৰৰ ফালে জিলা পৰিষদৰ টিকেট বিতৰণত দেখা পাইছোঁ কংগ্ৰেছৰ মানুহক আজি নাওবৈচা ৰঙানদী আৰু বিহপুৰীয়া এই সমষ্টিৰ মানুহবিলাকে এতিয়া দেখিবই নোৱাৰে আপোনাৰ ৰঙানদীটো আপোনাৰ কেণ্ডিডেট দিছোঁ আমাৰ নাওবৈচাটো কেণ্ডিডেট দিছোঁ বিহপুৰীয়াটো কেণ্ডিডেট দিছোঁ ভূপেন দাই কৈছে যে আমি নাৰায়ণপুৰত নিদিম নেকি নিশ্চয় দিম 2026 চনত নাৰায়ণপুৰতো আমি কেণ্ডিডেট দিম আৰু ভূপেন দাই যিবিলাক প্ৰশ্ন সুধিছে আপুনি কৈছে যে কি পইচা ক'ত পালে মই সুধিছোঁ যে ভূপেন বৰা ডাঙৰীয়া আপুনি নতুনকৈ লোৱা গাড়ীখনৰ পইচা ক'ত পালে বাৰু এজন দলৰ সভাপতিয়ে এখন মিটিঙলৈ গৈছে তাত ক'ত পইচা পালে বুলি যদি প্ৰশ্ন কৰে সেই প্ৰশ্নটো আন এজন সভাপতিয়ে কৰাটো অবান্তৰ হয়নে নহয় ভূপেন দাই এই কাৰণে সুধিছে যে ভূপেন দাৰ নিজৰ সমষ্টিত ৰঙানদীত যেতিয়া ভূপেন দাই কংগ্ৰেছে মিটিং দিলে তাত 97 জন লিখি মানুহ হৈছে মোক সাংবাদিকে ফটো পঠিয়াই দিছে আৰু সাংবাদিকে ভিডিঅ' পঠিয়াই দিছে 97 জন আৰু সেইটো ঠাইত যেতিয়া মই গ'লো তেতিয়া 10,000 জন মানুহ হৈছে গতিকে ভূপেন দাৰ মাথাটো গৰম উঠিছে সেইকাৰণে ভূপেন দাৰ গাটো ছাতি-ফুটি কৰিছে ভূপেন দাই সেইকাৰণে মোক প্ৰশ্ন কৰিছে কিন্তু ভূপেন দা মই যদি আপোনাক সুধো যে আপুনি যে ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে আপুনি পইচাবিলাক ক'ৰ পৰা পাইছে বুলি মই যদি সুধো নতুন গাড়ী কিনিছে মইতো এমএলএ 20 লাখ টকা লোন লৈ 10 লাখ টকাৰ গাড়ী কিনিছো বাকি 10 লাখ টকা সমষ্টিত খৰচ কৰিছো আপুনি যে নতুন গাড়ী কিনি আছে এইবিলাকৰ পইচা ক'ৰ পৰা পাইছে কিন্তু ভূপেন দাৰ নিজৰ দলতে কোনো ধৰণৰ স্থিতিয়ে নাই ভূপেন দাই আমাৰ শিৱসাগৰ সমষ্টিত শিৱসাগৰ জিলাৰ সভাপতিজনক কংগ্ৰেছৰ মঞ্জী গগৈক ফোন কৰি ক'লে যে অখিল গগৈৰ লগত সমষ্টিটোক বুজাবুজি কৰি লোৱা পঞ্চায়ত নিৰ্বাচনত কিন্তু মঞ্জী গগৈ ক'লে যে মই নোৱাৰো তো এইটো আপুনি আৰু এজন মোৰ বিৰুদ্ধে যে উঠিছিলে কি নাম মানুহজনৰ সুব্ৰমিত্ৰ গগৈ খুদক সুব্ৰমিত্ৰ গগৈক যেতিয়া ভূপেন বৰাই সুধিলে যে এই তোমালোকে কিয় একলগ হোৱা নাই তেতিয়া ভূপেন বৰাক সুব্ৰমিত্ৰ গগৈ দম দিলে তো ভূপেন বৰা সেইজন সভাপতি যাক তেওঁ কোনো বিক্ষোভ নথকা তেওঁ সদস্যবিলাকেও দম দিব পাৰে তেওঁৰ ষ্টেণ্ডাৰ্ডটো সেইটো গতিকে ভূপেন বৰাক যিহেতু দলৰ মানুহে একেবাৰে নামানে তাত গৌৰৱ গগৈ মানুহবিলাকে গোটেই আপাৰ আছামটো গৌৰৱ গগৈ মানুহবিলাকে কেপচাৰ কৰিলে ভূপেন বৰাই এতিয়া ৰঙানদীত হাৰিব তাৰ কাৰণে ইমান ইছাদ বিচাদ কৰাৰ কোনো দৰকাৰ নাই